প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই গম পাইছে আজিৰ এই ভিডিঅ'টোত কি ক'বলৈ আমি গৈ আছোঁ। নমস্কাৰ, মই জিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োৱা হওক। প্ৰিয় দৰ্শক, কৃষিখণ্ডক শক্তিশালী কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে 2024 চনত কেন্দ্ৰীয় চৰকাৰে কেইবাটাও ডাঙৰ পদক্ষেপ ল'বলৈ ওলাইছে। এইবাৰ কৃষকে 6,000 টকাৰ সলনি 9,000 টকা পাব। ইয়াৰ উপৰিও শস্য বীমাৰ সুবিধাও উপলব্ধ হ'ব। জনা গৈছে যে চৰকাৰে পৰৱৰ্তী বাজেটত কৃষি খণ্ডৰ বাবে বিপুল পৰিমাণৰ ধন আবণ্টন দিবলৈ ওলাইছে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন কৃষকক প্ৰতি বছৰে 6,000 টকা প্ৰদান কৰে। এই ফেব্ৰুৱাৰী মাহত এই আঁচনিৰ 5 বছৰ হ'ব। কেন্দ্ৰীয় চৰকাৰে আগন্তুক 5 বছৰলৈ কৃষকৰ আয় 50% বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি 2024-25 চনৰ বাজেটত কৃষি খণ্ডৰ বাবে চৰকাৰে প্ৰায় 2 লাখ কোটি টকা আবণ্টন দিব পাৰে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ পৰিমাণ 6,000 টকাৰ পৰা 9,000 টকালৈ বৃদ্ধি হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। অৰ্থাৎ মাহে 500 টকাৰ সলনি দেশৰ সকলো কৃষকে মাহে 750 টকা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও কৃষকসকলৰ শস্য বীমা আঁচনিতো কেইবাটাও পৰিৱৰ্তন কৰা হ'ব। 2016 চনত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে কৃষকসকলক অতি কম প্ৰিমিয়ামত শস্যৰ বীমা প্ৰদান কৰা হৈছিল। মাত্ৰ 1.5% পৰা 5% প্ৰিমিয়ামহে কৃষকে দিব লাগে। বাকী প্ৰিমিয়াম চৰকাৰে দিয়ে। এইবাৰ বাজেটত 30%তকৈ অধিক ধন আবণ্টন হ'ব পাৰে। কিন্তু এই ধন 1 ফেব্ৰুৱাৰীৰ অন্তৱৰ্তীকালীন বাজেটত আবণ্টন দিয়া হ'বনে জুলাই মাহত সম্পূৰ্ণ বাজেটত এই সিদ্ধান্ত লোৱা হ'ব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। গতিকে বন্ধুসকল, এই কৃষকৰ বিগ আপডেটটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।